মই আপোনাৰ আজিৰ পৰা 10 দিন আগতে মই এটা ভিডিঅ'ৰ মাধ্যমে ঘোষণা কৰিছিলোঁ মোৰ আনফৰ ফাউণ্ডেশ্যনৰ পৰা মই 1 কোটি টকা এটা দিম জম্মু আমাৰ তত্ত্বাৱধানত। আমি মোৰ দেন 27 লাখ টকা মই খাদ্য সামগ্ৰী দি পঠুৱাইছোঁ। আপোনাৰ যিমান আপোনাৰ চৰাইদেউ হওক, আপোনাৰ শিৱসাগৰ হওক, নাজিৰা হওক, আমি চবত আমি বিতৰণ কৰিছোঁ। কিন্তু আমি সেই সময়ত আমি তাক এটা ঘোষণা কৰিছিলোঁ আমি 75 লাখ টকাৰ পৰা 80 লাখ টকা আমি একাউণ্টত দিম। 80 লাখ টকা দিম, 1 কোটি টকা টোটেল হৈ গ'ল। আজি আৰু কৈ দিলোঁ মই ফাউণ্ডেশ্যনৰ পৰা 1 কোটি 25 লাখ টকা টোটেল আহিব ডনেশ্যন। মই যিটো ৱাদা কৰিছিলোঁ আপোনালোকৰ লগত সেই ৱাদা পালন কৰিব লাগিব। সেইকাৰণে মই ইয়াত নিজে আহি পেলাই আমাৰ জম্মুৰ ছাৰ্ভে টিমে আনফৰ ফাউণ্ডেশ্যনৰ টিমে গোটেই আপোনাৰ এফেক্টেড এৰিয়াত গৈ পেলাই খাৰিদাৰী কৰি চাই আছে কাৰ ঘৰত বেছি অসুবিধা, কাৰ ঘৰত বেছি আপোনাৰ অৱস্থা বেয়া হ'ল। এই হিচাপত আমি এটা প্লানিং কৰিছোঁ কিমান দিব পাৰোঁ আমি। এইটো মই কৈ আছোঁ, মই টোটেল কৈছোঁ মই 1 কোটি 25 লাখ টকা খাদ্য সামগ্ৰী 27 লাখ টকা দিছোঁ আমি, আৰু আপোনাৰ বাকী আমি আপোনাৰ ধৰক আৰু 1 কোটি টকা 98 লাখ ৰুপিজ আমি আপোনাৰ চবক আমি বিতৰণ কৰিম। এইটো একাউণ্টত দিম আমি, আমাৰ ফাউণ্ডেশ্যনৰ পৰা একাউণ্টত আহিব জম্মু আমাৰ তত্ত্বাৱধানত, আৰু ফাউণ্ডেশ্যন টিম লগত আছে। এটা কথা হ'ল যে আমি ছাৰ্ভে টিম আমাৰ 30জনীয়া টিম আছিলে, ছাৰ্ভে কৰিছে। ছাৰ্ভে কৰি আমি যিমান বহুত মানুহৰ যি বেছি অসুবিধা আমি 10,000কৈ দিম, আৰু বেছি ক্ষতিগ্ৰস্ত বেছি মিডিয়ামকৈ বেছি কম হৈছে 5,000 টকা আৰু 7,000 টকা। আমি এটা নিয়ম বনাইছোঁ 5,000, 7,000, 10,000 এনেকুৱা যদি হয়। এতিয়া অহাৰ আগতে আমাৰ সৰ্বভাৰতীয় জম্মু আমাৰ সভাপতি মৌলানা আৰশ্বাদ মাদানী চাহাবে মোক ফোন কৰি যেতিয়া মই মক্কাত আছিলোঁ মোক কৈছিলে তুমি অতি সোনকালে অসমত যোৱা, এটা ঘোষণা কৰা সৰ্বভাৰতীয় জম্মু আমাৰ তৰফৰ পৰা 1 কোটি টকা এটা অনুদান আহিব, আৰু 1 কোটি টকা টোটেল হ'ল আমাৰ ফাউণ্ডেশ্যনৰ পৰা 1 কোটি 25 লাখ টকা, আৰু আপোনাৰ অল ইণ্ডিয়া জম্মুৰ পৰা 1 কোটি টকা। এই 1 কোটি টকা ভাবিছোঁ আমি হাতে আপোনাৰ যদি আমি খাদ্য সামগ্ৰী যদি লাভ নাই, মানুহক যদি আমি পইচাটো একাউণ্টত দিব পাৰোঁ ভাল হ'ব। আমাৰ ষ্টেট আপোনাৰ অল ইণ্ডিয়া জম্মুৰ একাউণ্টৰ পৰা তাত প্ৰত্যেক মানুহৰ একাউণ্টত 5,000, 7,000, 10,000 টকা অৱস্থা দেখি, যাৰ বেছি অৱস্থা বেয়া তাক 10,000 টকা আহিব, আৰু যাৰ অৱস্থা আপোনাৰ ধৰক নিম্ন স্তৰৰ কম মিডিয়াম অৱস্থা বেয়া হ'ল 7,000 টকা আৰু 5,000 টকা এনেকুৱা আমি কৰিছোঁ। আমি যিটো আজি আপুনি ধৰক বেলতাল জাপিসুজা ঢিংগীয়া নেকি জাপিসুজা গাঁও এইটো নহয়, আচ্ছা। ইয়াত আমি যেনেকুৱা ধৰক আমি 197 লিষ্ট বনাইছোঁ এতিয়ালৈকে, আৰু হ'ব পাৰে আৰু 100 লিষ্ট বাঢ়ি যাব। ছাৰ্ভে চলি আছে, এদিনত নহয়। ইমান মানুহ এফেক্ট হ'ল, ইমান বেয়া অৱস্থা, মানুহ যাবই নোৱাৰে এনেকুৱা হৈ গ'ল। সেইকাৰণে ড'ৰ টু ড'ৰ গৈ পেলাই আমি ডিটেইল লৈ আছোঁ, আধাৰ কাৰ্ড লৈ আছোঁ, একাউণ্ট লৈ আছোঁ, চবক লৈ পেলাই আমি যাচি আছোঁ, দেখি পেলাই চালিজাৰি কৰি পেলাই এতিয়া 197জন মানুহৰ নাম আহিল। ইয়াত নাম আছে ধৰক আপোনাৰ ঋতুমণি গগৈ, নৱজিত গগৈ, সংগীতা গগৈ, বিজু গগৈ, এনেকুৱা চবৰ নাম মঞ্জুলা গগৈ, আপোনাৰ প্ৰণীতা শইকীয়া, ৰীণা শইকীয়া, এনে চবৰ নাম আছে, আপুনি চাব পাৰিব। চবক আমি এতিয়া ধৰক 197 ফেমিলি দি আছোঁ। এতিয়া আজি খালি আপোনাৰ যোৰহাটত যোৰহাট বাদ দি আকৌ শিৱসাগৰ বাকী থাকিল, নাজিৰা বাকী থাকিল, চৰাইদেউ বাকী থাকিল, গোলাঘাট বাকী থাকিল, চব ঠাইত আমি এনেকুৱা 2,200 ফেমিলিক মিনিমাম আমি আমাৰ জমিয়তৰ সৰ্বভাৰতীয় জম্মু আমাৰ সভাপতি আৰশ্বাদ মাদানী চাহাবৰ পৰা 1 কোটি টকা, আৰু আমাৰ আনফৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অসম ৰাজ্যিক জমিয়ত উলামাৰ তত্ত্বাৱধানত 1 কোটি 25 লাখ টকা আমি দিম। 2 কোটি 25 লাখ টকা, 2 কোটি 25 লাখ টোটেল আমি দিম। সেইটো হ'ল। ইয়াত আহি পেলাই দেখি খুব বেয়া লাগি আছে। মতলব অসমৰ পৰা ডুবাইৰ পৰা আহি পেলাই দেখিছিলোঁ, অন্তৰে কান্দিছে। আজিও সঁচাকৈ মই ভবা নাছিলোঁ ইয়াত এনেকুৱা অৱস্থা। ফটোত দেখিছোঁ মানুহৰ অৱস্থা দেখি পেলাই আমি যিটো দিছোঁ একো নহয়। আমাৰ আল্লাহ তালাই আমাক যিটো তৌফিক দিছে আমি দিব পাৰিছোঁ। আৰু মই এটা ক'লোঁ দিব যিমান আশা দিছোঁ, ৱাদা কৰিছোঁ, আখৰে আপোনাৰ ৱাদাটো ঘৰে ঘৰে পাব। অকণমান দেৰি হ'ব, আপোনাৰ ছাৰ্ভে চলি আছে, এতিয়ালৈকে 1200 লিষ্ট আহিছে।
এতিয়ালৈকে আমাৰ 1200 আৰু লিষ্ট থাকি গ'ল। সেই লিষ্ট অহাৰ পিছত আমি আজি কিন্তু আমি 2-3 ভিতৰত আমি দিয়া আৰম্ভ কৰি দিম। আৰু কিবা সুধিব লাগে আছে নেকি? ভোটাৰ কিবা থাকে নেকি? সুধিব কিছু আছে নেকি? কৈ দিছোঁ থাকিলে সুধিব কিমান 100 কোটি হয়। মই 100 কোটি মই শুনা নাই, কিন্তু মই শুনিছোঁ আপোনাৰ কিবা 20 লাখ টিন, 20 লাখ বান টিন না 20 লাখ টিন, 20 লাখ বা 5 লাখ মেঘেলা, এইবিলাকে 100 কোটি হৈ যায় এনেকৈ লাগিছে। নিশ্চয় তেতিয়াতো আশা দিছে, মই ভাবোঁ তেওঁ দিব, তেওঁ দিব। যদি আপুনি আপোনাৰ কিছুমান মানুহে দেখিছোঁ মই আপোনাৰ এতিয়া কৈ আছে যে তেনেকৈ যদি এইবিলাক আপুনি দিব না নিদিব এনেকৈ মুখেৰে কৈ আছে, তেতিয়া এজন মানুহ আপোনাৰ ৰিলিফৰ কাৰণে আহিছে, মই ভাবোঁ তেওঁ দিব। এতিয়া যদি দিয়া শেষ হোৱা নাই, মানুহৰ সমস্যাও সমাধান হোৱা নাই, মানুহ ঘৰলৈ যাব যেতিয়া 15-20 দিন পিছতে এইবিলাকতো আপোনাৰ বাঁহ হওক, আপোনাৰ টিন বান হওক, এইবিলাকতো মানুহৰ ইমিডিয়েট লাগিব। তেতিয়া যদি তেওঁ নিদিয়ে 15-20 দিন পিছত কথা পাতিলে ভাল, 1 মাহ পিছত কথা পাতিলে ভাল। আৰু যদি নিদিলে তেতিয়া আপোনালোকে প্ৰশ্ন সুধিব পাৰে যে আনফৰ চাহাবক আপুনি কিয় দিয়া নাই। এতিয়া প্ৰশ্ন সোধাটো মোৰ হিচাপত এইটো যুক্তি নহয়, বুজি পাইছে নেকি? মোৰ হিচাপত যুক্তি নহয়। আৰু মই ফাউণ্ডেশ্যনৰ পৰা আজি মই যদি 1 কোটি 25 লাখ টকা ক'লোঁ, মই নিদিলে মোক ধৰিব আপোনালোকে। তেওঁ আৰু মই তত্ত্ব দিম, নিশ্চয় তেওঁ মুখেৰে কৈছিল যেতিয়া তেওঁ তত্ত্ব দিব, কিন্তু এই সময়টো নহয়। আৰু 15 দিন 20 দিন পিছত যদি তেওঁৰ যেনেকুৱা ৱাদা কৰিছে, কমিটমেণ্ট কৰিছে, নিদিয়ে, তেনেহ'লে আপুনি কোৱাটো ভাল হ'ব। থেংক ইউ। হ'ব।